একেলগে যাম। কি হ'ল আজি খোজকাঢ়ি আহিলি যে? পাপাৰ অফিচৰ মিটিং আছিল, সেইকাৰণে নিব নাহিলে। তই স্কুল বাছত নাহ জানো? আহোঁতো, তই নাজান নেকি? তেনেহ'লে আকৌ তোক দেউতাই কিয় আনিব লাগে? বাছখনে যে সেই তিনিআলিটোতে নমাই দিয়ে। তোক ঘৰত থৈ যাবলৈ নকওঁ কিয়? এইটো আমাৰ ঘৰৰ ৰাস্তাটোত ইমান ডাঙৰ বাছখন কেনেকৈনো ঘূৰাব? সেইবাবে মোৰ গাড়ীখনে ভাল, য'তেই মন যায় তাতে ঘূৰাব পাৰি। তোৰ গাড়ী? তোৰ আকৌ কোনখন গাড়ী? এইখন আকৌ। দেখিলিতো, ৰ বুলি কওঁতে ৰৈ দিব পাৰি। সেই এইডাল বল এতিয়া। কালিলৈ তহঁতৰ স্কুলত প্ৰগ্ৰেম পাতিছেনে নাই? কিহৰ প্ৰগ্ৰেম? কিয়? কালিলৈ 15 আগষ্ট নহয় জানো? আমাৰ স্কুলত কালচাৰেল প্ৰগ্ৰেম পাতিছে। আমাৰ স্কুলত এইবোৰ নাই, মাত্ৰ ফুল লৈহে যাব দিছে। তই পতাকা কিনিলি নে নাই? কিয়? কি কিয়? এইবাৰ দেখোন চৰকাৰে সকলোৰে ঘৰে ঘৰে পতাকা উত্তোলন কৰিব দিছে। আমাৰ পাপাই ডাঙৰ পতাকা এখন আনিছে আৰু শইকীয়া আংকুলৰ দোকানৰ পৰাই এখন আনিছে। সেইখন পাপাই গাড়ীত লগাব। হ'ব দে, তোৰ ঘৰ পালিহি, মই গৈ থাকোঁ। ঐ, ইভিনিং আহিবি, পাপা নাই নহয়, খেলিব পাৰিম। শুন আহিলি এইটো শুন ৰচোন ৰ তই আকৌ উঠাটো খাই কলে যাও? শইকীয়া বৰ্তাৰ দোকানৰ পৰা আহোঁ। আহিয়ে যে শইকীয়া বৰ্তা দোকানলৈ ওলালি কিয়? কিয় মানে? কালিলৈ কিমান তাৰিখ? কালিলৈ 15 তাৰিখ। এইটো কি মাহ? এইটো আগষ্ট মাহ। কালিলৈ 15 আগষ্ট, স্বাধীনতা দিৱস। কাইলৈ স্বাধীনতা দিৱসৰ লগত শইকীয়া বৰ্তা দোকানৰ আকৌ কি সম্পৰ্ক? পতাকা আনিবলৈ। পতাকা? পতাকা আকৌ কিয়? চৰকাৰে এইবাৰ স্বাধীনতা দিৱসত সকলোৱে ঘৰে ঘৰে ৰাষ্ট্ৰীয় পতাকা লগাবলৈ দিছে। শইকীয়া বৰ্তাৰ দোকানত পতাকা আছে বোলে। মই গৈ লৈ আনোগৈ। বাহিৰ দেউতাকে আনিলে। শইকীয়া বৰ্তাৰে পতাকাখনটো কেনেই দিব? হেৰ' সেইবোৰ পইচা লৈহে দিয়ে। তেনেহ'লে দে। কি? পইচা আকৌ। চাউল দালি কিনিবলৈ পইচা নাই, তাক আকৌ পতাকা কিনিবলৈ পইচা লাগে। পইচা নাই যা। তেনেহ'লে কালিলৈ পতাকা কেনেকৈ লগাম? আজাদী কা অমৃত মহোৎসৱ কেনেকৈ পাতিম? আমাৰ নিচিনা দুখীয়া মানুহৰ বাবে এইবোৰ উৎসৱ নহয়। তই ক'লে হ'ব নেকি? এইবোৰ উৎসৱত কোনো ধনী দুখীয়া নাই, চবে পাতিব পাৰে। মই পতাকা উৰামেই। দে আকৌ পইচা। কৈছো নহয় নাই বুলি, এতিয়া হাত মুখ ধুই কিবা এটা খাই লহি। আগতে মোক পতাকা লাগিবই, নহ'লে মই নাখাওঁ। যিকোনো কৰি থাক, হাতত পইচা নাথাকিলে তোকৰ পৰা দিওঁ। মই বাকী কৰি লৈ আনিম, তই পিছত গৈ পেলাই দি আহিবি। বৰ্তা পতাকাখন দিয়কচোন। এইখন এইখন নহয়, ডাঙৰ এখন দিয়ক। ৰবি দি আছো। এইখন ল। পইচা নিদিলি যে? মায়ে আহি পিছত দিবহি নহয়। না 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 এই পটকাত বাকী দিয়া নহ'ব। মাৰে আগৰ মোক 560 টকা বাকী দিবলৈকে আছে। সি আকৌ পটকাত বাকী কৰে। হেৰৌ, হাতত টকা পইচা নাথাকিলে এইবোৰ চোৰবাজি নকৰিলেও হ'ল। দে মায়ে আহি দিবহি নহয়। মাৰক কবি আগতে বাকী থকা টকাকেইটা দিবলৈ, তাৰ পিছত পটকা। যা এতিয়া।
কি হ'ল তোৰ আজি চকুত টোপনি নাই দেখোন তই বাৰু শইকীয়া বৰ্তাৰ দোকানৰ বাকী কেইটা দি নিদিয় কিয় কিয় তোক কিবা কৈছে নেকি অথনি পতকাখন মোক নিদিলে আগৰ পইচা কেইটা দিলেহে দিব বোলে তই কিয় গৈছিলি সঁচাকৈ কচোন দুখীয়া মানুহে স্বাধীনতা দিৱস পাতিব নাপায় নি এইবোৰত ধনী দুখীয়াৰ কথা নাই অ' সকলোৱে পাতিব পাৰে কিন্তু কি হাতত পইচা নাই বাবেহে মই তোক তেনেকৈ কৈছিলোঁ পতকাখন কোনে বনায়নো কাপোৰ চিলোৱা মানুহেই পাৰে তাৰমানে সেইখন ঘৰতো বনাব পাৰি পাৰি কেনেকৈ বনায়নো 3টা ৰঙৰ 3খন কাপোৰ মাজেদি চিলাই কৰি দিয়ে কি কাপোৰ ওপৰত গেৰুৱা মাজত বগা আৰু তলত সেউজীয়া বেলেগ ৰং হ'লে নহ'ব কিয় পতকাখনৰ এই 3টা ৰঙৰ বিশেষ তাৎপৰ্য আছে গতিকে এই 3টা ৰঙেই হ'ব লাগিব অকল কাপোৰ চিলোৱা মানুহে বনাব পাৰে নে সকলোৱে বনাব পাৰে চিলাব জানিলে সকলো মানুহেই পাৰে এতিয়া বহু ৰাতি হ'ল শুই থাক এটি এটি ৰং আজি উৰি উৰি আহে জীৱনৰ সুতে সুতে লুকা ভাকু খেলে অচিনা সপোনবোৰো নাচি নাচি আহে মনৰ দাপোনতে কিনো ছবি আঁকে ৰঙা নীলা সেউজীয়া হালধীয়া নেগেৰুৱা সঁচা মিছা আবেগেৰে ভৰা কি যে ৰং জীৱনৰ মাথো ৰং সকলোৰে আপোন কি যে ৰং সপোনৰ মাথো ৰং সকলোৰে আপোন মাথো ৰং অ দেউ ভালে আছে অ ৰমজান ভালে আছো দে তইনো কলৈ যাও মোহন কাইদেউৰ ঘৰৰ পৰা আহোঁগৈ খাচী এটা আছে লৈ আহোঁগৈ অৰ্ডাৰ এটা আছে যা যা তহঁতৰে দিন আমাৰ মখাই আকৌ গুজৰাটখনহে চিনি পায় পথাৰৰ পৰা পাকঘৰলৈকে তহঁত নহলে দিনতে এন্ধাৰ দেৱে যে কথাবোৰ কয় আৰু হেৰৌ মইনো কি নোহোৱা নোপোজা কথাটো কৈছো যিটো দেখিছো সেইটোহে কৈছো বাৰু দেউ মই গৈ থাকো অৰ্ডাৰ আহি ৰৈ আছে চাগৈ সঁচাকৈয়ে দেই ইহঁত মখা নোহোৱা হলে আমাৰ এই বান্দৰ মখাৰ অৱস্থা কি হলহেঁতেন ইয়াৰ লগত কথাৰ মহলা মাৰি থাকোতে মোৰ পূজা ভাগলৈ দেৰিয়ে হলগে
কৃষ্ণ 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 ঐ গীত ক'ত গৈছিলি? কি হ'ল ই মোক নামাতাকে গ'ল যে? এই বাদ দে। أشهد أن لا إله إلا কাপোৰ সজটো মই ইয়াতে মেলি থৈছিলো ইয়াৰ পৰা কাপোৰ সজ কি হ'ল চে বুজালে এনেই দেৰি হৈ আছে নাই 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 কাপোৰ সজটো মই ভিতৰত থোৱা নাই বাহিৰতহে মেলি থৈছিলো এইটো তাৰেই কাম হ'ব ই বেটাই কিয় এইটো কাম কৰিলে ই মোৰ ধৰ্ম নষ্ট কৰিবলৈকে এইটো কাম কৰিছে আজি ইয়াক এবেচা দিবই লাগিব ইহঁত বহুত বাঢ়ি গৈছে সময় থাকোতেই ইহঁতক শিক্ষা নিদিলে আগলৈ গৈ ইহঁতে ইয়াতকৈ ডাঙৰ ঘটনা কৰিব ৰাজু ঐ ৰাজু ৰাজু ই বেটাই এই ব্ৰাহ্মণক জোকাই লয় চাচোন মই কাৰ পানী খোৱা পুখুৰীত বিহ দিছো এইবোৰ কৰিবলৈ ইহঁতক ওপৰৰ পৰাই নিৰ্দেশ দিয়ে যাতে যিকোনো প্ৰকাৰে ইহঁতে বা ইহঁতৰ ইমান সাহস নে আজি আপোনাৰ পূজাৰ সাজযোৰ নিছে কালিলৈ যে আমাৰ হিন্দু ছোৱালী এজনীক নিনিব তাৰ কি মানে আছে আজি আজি ইহঁতক ভাল শিক্ষা দিব লাগিব বল 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 ছে ইমান অভদ্ৰ মানুহ থাকে নেকি এতিয়া মই অৰ্ডাৰিক মাল ক'ৰ পৰা দিম দেউ দুইজন ইমান খৰদৰকৈ কোনফালে যায় আমি তোকে বিচাৰি আহিছিলো মোক আকৌ কিয় দেখিছ সি এতিয়া নজনা ভাও ধৰিছে কি কৰিলি সেইখন ঐ এইবোৰ কৰি আমাৰ ধৰ্ম নষ্ট কৰিব নোৱাৰিবি দেউ আপোনালোকে এইবোৰ কি কৈ আছে মই হ'লে একো বুজি পোৱা বুজি পাব নালাগে ভালে ভালে কাপোৰখন উলিয়াই দে কাপোৰ কি কাপোৰ আও দেউৰ কাপোৰখন আকৌ দেউৰ কাপোৰখন আকৌ মই কেতিয়া নিলো ঐ তই নিনিলে কোনে নিব মই সেই কাপোৰখন তাত মেলি থোৱা তইতো দেখিছিলি আৰু তোৰ বাহিৰেতো তাত কোনোৱে নাছিল তই নিনিলে কোনে নিব আল্লাৰ কসম দেউ মই নাই নিয়া মই মাত্ৰ আপোনাক মাতষাৰ দি মোহন কাইদৰ ঘৰ পালোগৈ আপুনি লাগে সুধি আহকগৈ মই যদি নিছো আমি সেইবোৰ নাজানো মুঠতে তই আমাৰ দেউৰ কাপোৰখন উলিয়াই দে মই যিটো বস্তু নিয়া নাই মই ক'ৰ পৰা উলিয়াই দিম ঐ ৰাজু ই এনেকৈ নেমানে বুজিছ ইয়াক পুলিচত চমজাই দিব লাগিব পুলিচে যেতিয়া লকআপত সুমুৱাই 2 ঘণ্টামান দিব তেতিয়া কাপোৰখন আপোনা আপুনি ওলাই যাব ঐ
পুলিচক দিম নে ভালে ভালে উলিয়াই দিবি মই কৈছোঁ দেখোন নাই নিয়ে নথকা বস্তুটো মই ক'ৰ পৰা দিম যা পুলিচত দিব যা অ ই দেখোন গ'লগৈ দেও বলক থানালৈ যাম বল আমাৰ বলচোন এই ইয়াৰ পৰা কোনোবাই বাৰু মোৰ কাপোৰখন নিছে নেকি নাই জনাব চে এইমাত্ৰ মই কাপোৰখন মেলি থৈ গৈছিলোঁহে তৎক্ষণাত ক'লৈ গ'ল জনাব আপুনি ৰুমতে এৰি আহিলে নেকি বাৰু নাই নাই এইখিনিতে থোৱা মোৰ মনত আছে আজি কিছুদিনৰ আগতে কিনিছিলোঁহে এইখন এইখন কাৰোবাৰ হাত লাগিছে যেন পাওঁ কাৰোবাৰ হাত লাগিবলৈ আমিতো আছোৱেই আমাৰ মাজতে কোনোবাই ৰমজান দেখোন আছো না ছালাম আলাইকুম জনাব ৱালেকুম চালাম ৰমজান অসময়ত ওলালিহি যে কিবা জৰুৰী সকাম নেকি নহয় জনাব মই বেপাৰৰ পৰা আহি আছিলোঁ আপোনালোকক দেখি সোমাই দিলোঁ আৰু জনাব মই মনৰ সন্দেহ মাৰিবলৈ আপোনাৰ ৰুমলৈ গৈছিলোঁ নাই তাতো নাই মই কৈছোঁৱে দেখোন এইখিনিতে থোৱা মোৰ মনত আছে কি হ'ল জনাব মোৰ ডিঙিৰ কাপোৰখন চুৰি হৈছে কথাটো কি জনাব মই এইখিনিতে কাপোৰখন মেলি থৈ গৈছিলোঁ ঘূৰি আহি দেখোন নাই ঠিকেই তেনেহ'লে কি ঠিকেই কাপোৰখন চুৰি হোৱাটো খাটাং কি কাপোৰখন চুৰি হৈছে আৰু চুৰ সিহঁতেই ঐ কাৰ কথা কৈছ এই বামুণেই চুৰ কৰিছে কোন বামুণ মন্দিৰৰ বামুণটো আকৌ সি চুৰ কৰা বুলি তই কেনেকে জানিলি জনাব মই মিছা কথা নকওঁ প্ৰমাণ লৈহে কৈছোঁ ঐ তই কথাবোৰ খোলাকে নকওঁ কিয় বুঢ়াই আকৌ মোক চুৰ ধৰে ৰমজান আচল কথাটো কচোন মই মোহন ককাইদেউৰ ঘৰলৈ গৈ আছিলোঁ তাৰ মানে ঘটনা সেইটোহে ঐ বল ক'লৈ জনাব বামুণৰ ওচৰলৈ আকৌ হয় জনাব সিহঁতক এসেকা নিদিলে আমাৰ ওপৰত জুলুমেই কৰি থাকিব তই ঠিকেই কৈছ ঐ বল 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 ইহঁত কেইটা নাহিল যে এই ইহঁতবোৰ এনেকুৱাই কথাতহে বেছি এনে কামত নাই তেনেকে হ'লে নহ'ব নহয় এইকেইটা আহিছে এইকেইটা ধৰিব লাগিব ধৰিমে আজি চাহ ৰমজান আমি কাজিয়া কৰিবলৈ অহা নাই আমি অলৰেডি পুলিচক খবৰ দি আহিছো তেওঁৰ কাপোৰখন উলিয়াই দিলে খেল খতম নহয় আগতে আমাৰ জোনাবৰ কাপোৰখন দেও গুলিয়াই দিব লাগিব নহ'লে খেল খতম নহয় আৰম্ভহে হ'ব এইবোৰ কি ফাল্টু কথা কৈছ দেৱে আকৌ জোনাবৰ কাপোৰ একো ফাল্টু কথা নহয় তহঁতৰ দেৱে যে আমাৰ জনাবৰ কাপোৰখন চুৰি কৰিছে আমি খাটাং কৃষ্ণ 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 মই এজন ব্ৰাহ্মণ পুৰোহিত মানুহ মই আৰু চুৰ কৰিম ৰাম 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 আপোনাৰ কাপোৰখন চুৰি হোৱাৰ বাবে আপুনি আমাৰ জনাবৰ কাপোৰখন চুৰি কৰিছে কথা নিধক তই মোৰ কাপোৰ চুৰ কৰি তই মোকেই চুৰ সজাও ঐ বামুণক চুৰ সজোৱা ৰৌ ৰৌ নৰকত পচিবি হ'ব হ'ব অগুণৰ খাৱত বুঢ়া গৰু নমৰে দেউ
মই কিন্তু আপোনাক এনেকুৱা মানুহ বুলি ভবা নাছিলো। হেৰৌ তহঁতৰ নিচিনা নিজ জাতিৰ চাহটো গছকিলেও মই গাটো তিয়াব লাগে আৰু তেনেস্থলত তহঁতে কেনেকৈ ভাবিলি তহঁতৰ বস্ত্ৰ মই চুৰ কৰিম বুলি? হেৰি নিজ বুলি কাক কৈছে হে? উচ নিচৰ পৰিচয় কৰ্মতহে পোৱা যায়। এইবাৰ চৰকাৰে 15 আগষ্টৰ দিনা সকলোৰে ঘৰে ঘৰে পতাকা উত্তোলনৰ যি কাৰ্যসূচী হাতত লৈছে, দেখা গৈছে যে নগৰ গাঁও সকলো দোকানতে কেৱল তিৰংগা পতাকাই ভৰি পৰিছে। বাৰু কওকচোন, এতিয়ালৈকে আপুনি কিমানখন পতাকা বিক্ৰী কৰিলে? মই প্ৰায় 200খনমান পতাকাই আনিছিলোঁ। এয়া দেখিছেই, এতিয়া মাত্ৰ এইকেইখনেই আছে। বৰ সুন্দৰ পদক্ষেপ লৈছে। এয়া দেখিছে? হেল্ল', কোনে ক'লে? কি? ঐ বল বল, ইয়াত আৰু কাম নাই, মছলা নিউজ আহি গ'ল। বাইদেউ, অফিচত ফোন এটা কৰি কৈ দিয়ক, ব্ৰেকিং লগাই দিব। হেল্ল' ছাৰ, ৰংজুলি গাঁৱত হিন্দু মুছলমানৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ। ব্ৰেকিং এটা দিব পাৰে, আমি স্পটত আছোঁ। মছলা নিউজ? ই ফাল্টু মানুহ এইবোৰ মিছা মিছি মোৰ টাইম লছ কৰিলে। ইমান ধুনীয়াকৈ সাজি কাচি আহিছিলোঁ। ধেৎ তেৰি। এনেকে ক'লে নহ'ব নহয়। আমি পুলিচত দি থৈ আহিছোঁ। পুলিচত দি ধৰাই লৈ যাওঁ। ই ক'লে হ'ব। ইয়াক যায়, ইয়াক জেলত চিনি পোৱা নাই। কি হৈছে? কিহৰ কাৰণে ইমান হুলস্থুল হৈ আছে? ছাৰ, মইতো আপোনাক থানাত কৈছিলোৱেই, এইটোৱে চোৰ। ইয়ে মোৰ কাপোৰখন চুৰ কৰিছে। ছাৰ, মোৰো কাপোৰখন চুৰ হৈছে। ৰমজানৰ মতে দেউৱে কাপোৰখন চুৰ কৰিছে, গতিকে ইয়াৰ এটা উচিত বিচাৰ হ'ব লাগে। হেৰি, আপোনালোকে এখন সামান্য কাপোৰ লৈ ইমান ডাঙৰ ইছ্যু কিয় কৰিছে? সামান্য নহয় ছাৰ, গেৰুৱা বস্ত্ৰখন আমাৰ ধৰ্মৰ প্ৰতীক। ইহঁতে আমাৰ ধৰ্ম নষ্ট কৰিবলৈ সেইখন চুৰ কৰিছে। আৰু আমাৰখন, সেইখনো আমাৰ ধৰ্মৰ প্ৰতীক। মোৰ মতে এই ঘটনাটোত তৃতীয় পক্ষৰ জড়িত যেনহে লাগিছে। কোনো তৃতীয় পক্ষৰ বাবে লাগিছে নেকি ৰংজুলিত জুই? বাইদেউ, অডিঅ'টো হোৱা নাই, আকৌ ক'ব। কোনো তৃতীয় পক্ষৰ বাবে লাগিছে নেকি ৰংজুলিত জুই? সাধাৰণ দুখন কাপোৰৰ বাবে ঘটিছে হিন্দু মুছলমানৰ মাজত এই সংঘাত। আপোনালোক দুইখন গাঁৱৰ মাজত আগৰে পৰাই বহুত মিলাপ্ৰীতি আছে, গতিকে এচাম বদমাছ মানুহে নিজৰ ৰাজনৈতিক লাভৰ বাবে হিন্দু আৰু মুছলিমৰ মাজত সোমাই বিভেদ সৃষ্টি কৰিছে। গতিকে আপোনালোকে কাজিয়া পেচাল নকৰি মিলা প্ৰীতিয়ে থাকিব লাগে। কথাটো বুজি পাইছেনে? সেইখন দেখোন মোৰ কাপোৰ। সৌখনচোন মোৰো কাপোৰ। কুকুৰ, তোৰ কাৰণে আজি ইমান ডাঙৰ ঘটনা ঘটিবলৈ পালে। নামাৰিবচোন তাক। কি নাম তোমাৰ? গীত। এই কাপোৰখন ক'ত পালা? ওপৰখন মন্দিৰৰ পৰা আনিলো, সেউজীয়াখন মছজিদৰ পৰা আনিলো, আৰু বগাখন? মোৰ গেঞ্জিটোকে ফালি ললো। কিন্তু তুমি এই কামটো কিয় কৰিলা? চৰকাৰে যে এইবাৰ সকলোৰে ঘৰে ঘৰে তিৰংগা লগাবলৈ দিছিলে, সেইকাৰণে আকৌ। সি কালি স্কুলৰ পৰা অহাৰ পৰাই পতাকা কিনিবলৈ মোক পইচা বিচাৰি আছিল। মই পইচা নাই বুলি কোৱাত সি এই কামটো কৰিলে। তাক আপোনালোকে একো নকৰিব, যি শাস্তি দিয়ে মোকেই দিয়ক। আচলতে তাক ময়ে পতাকাখনৰ ৰংকেইটাৰ কথা কৈছিলো। সি কৰা চুৰি কাৰ্যৰ বাবে মোকেই আপোনালোকে শাস্তি দিয়ক। আচলতে ধৰ্ম কি সি বুজিয়ে পোৱা নাই। এই কাপোৰখনত সি তাৰ ৰং বিচাৰি পাইছে। আচলতে এই সেউজীয়া কাপোৰখন আমাৰ ধৰ্মৰ নহয়, ই কৃষি আৰু প্ৰগতিৰহে প্ৰতীক। ঠিকেই, গেৰুৱা ৰংটো কোনো ধৰ্মৰ নহয়, ই সাহস, দেশপ্ৰেম আৰু ত্যাগৰ প্ৰতীক। সেইবাবে হয়তো সি গেঞ্জিটো ফালি শান্তি বিচাৰি পাইছে। ৰবা গীত, লোৱা গীত এখন।
मजहब नहीं सिखाता आपस में बैर रखना, हम बुलबुले हैं इसकी, ये गुलसिता हमारा हमारा सारे जहां से अच्छा, हिंदोस्ता हमारा हमारा सारे जहां से अच्छा, हिंदोस्ता